Good morning guys. এইয়া ৰাতিপুৱা দেখিছে মই ৰাতিপুৱা এইয়া আমাৰ চাহৰ বাগানলৈ খোজ কাঢ়িবলৈ বুলি আহিলো। ৰাতিপুৱা খোজ কঢ়াটো কিমান জৰুৰী সেইটো আপোনালোকে নিশ্চয় জানেই। ফিট ৰাখিব পাৰো ৰাতিপুৱা খোজ কাঢ়িলে। এইয়া মই আজি আছো। মই ঘৰত থাকিলে বাগানখন চাবলৈ আহো। কেইদিনমানৰ পিছত এই পাত ছিঙিবলৈ হ'ব আৰু ভাবিলো আপোনালোককো দেখুৱাও আজি আমাৰ বাগানখন। এইয়া চব আমাৰ বাগান হয়। কেইদিনমানৰ পিছত আশা কৰিলোঁ। তেনেহ'লে মোৰ ভিডিঅ'টো চাই থাকিব। এয়া দেখিছে ধুনীয়াকৈ বেলিটো ওলাই আছে আৰু এতিয়া সময় হৈছে 5:37 আৰু এয়া দেখিছে ৰাতিপুৱাৰ পৰিৱেশ। ৰাতিপুৱাৰ পৰিৱেশটো কাৰ কাৰ ভাল লাগে জনাবচোন। আৰু এয়া হৈছে আমাৰ ধুনীয়া চাহ বাগিচা। কেইদিনমানৰ পিছত এইবোৰ ছিঙিবলৈ হ'ব আৰু এই বাগানৰ মাজত ধুনীয়া শাৰী শাৰীকৈ থোৱা তামোল গছবোৰ আৰু এইফালে বেলি ওলাই আছে। আৰু এইফালে দেখিছে আলমণ্ডছ। ৰাতি মই ভিজাই থোৱা এই আলমণ্ডছ কেইটা বহুত ডাঙৰ হৈ গ'ল আৰু কোমলি গ'ল আৰু ৰাতিপুৱা খাব লাগে যিহেতু সেইটো কাৰণে মই দুটা ল'লোঁ। আৰু এয়া দেখিছে বাগানৰ মাজে মাজে মই খোজকাঢ়ি আছোঁ। ৰাতিপুৱা খোজকাঢ়িব পালে খুবেই ভাল লাগে আৰু দিনটোলৈ ফ্ৰেছ হৈ থাকে। কিবা কাম কৰিবলৈ আমাক এলাহ নালাগে। সেয়ে যিমান পাৰোঁ ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰোঁ। এক গিলাচ ধুনীয়াকৈ ধোঁৱা ওলাই আছে। ৰাতিপুৱা কুহুমীয়া গৰম পানী খোৱাটো খুবেই প্ৰয়োজন। চবেই খাব লাগে কুহুমীয়া পানী। এয়া দেখিছে কাপত লৈ লৈছোঁ ধুনীয়াকৈ।